বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আয়ুৰ্বেদিকৰ কিছুমান প্ৰডাক্ট আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মোৰ ভিডিঅ'টোৰ যোগেৰে কাৰোবাৰ যদি সহায় হয় ময়ো নিশ্চয় সুখী হ'ম। সেয়েহে ভিডিঅ'টো বনালোঁ। ব'লকচোন চাওঁ আৰু কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে দাদাৰ মুখে আপোনালোকক শুনাই দিওঁ বুলি ভাবিলোঁ। সি ভালকৈ আপোনালোকক বুজাই দিব কেনেকুৱা প্ৰডাক্ট পোৱা যায় দাদাৰ বিজনেছটোত। সেয়েহে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। তাৰ মুখেৰে শুনকচোন। নমস্কাৰ, নাম হৈছে ৰাহুল গগৈ, ঘৰ ঢকুৱাখানাৰ। কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকে। আৰু বৰ্তমান মই এটা আয়ুৰ্বেদিক ছেক্টৰৰ লগত জড়িত হৈ কাম কৰি আছোঁ। আৰু এই ছেক্টৰৰ লগত জড়িত হৈ থকা আজি মোৰ 3 বছৰেই হ'ল। এই ছেক্টৰটোৰ নাম হৈছে AWPL, এছলিপিএছ ৱেলনেছ প্ৰাইভেট লিমিটেড। এই সংস্থাটোৰ যিবোৰ প্ৰডাক্টছ আমি আজি ইউজ কৰিছোঁ আৰু ইউজাৰ বনাইছোঁ, যিমান তো এই প্ৰডাক্টৰ যিটো কোৱালিটি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াৰ প্ৰডাক্টৰ দাম কিমান আছে, প্ৰডাক্টৰ কোৱালিটি কেনেকুৱা, মই আপোনালোকৰ মাজত কথাখিনি পাতিম। ইয়াৰ প্ৰডাক্টৰ মহত্ব আৰু ইয়াৰ প্ৰডাক্টৰ যিটো কোৱালিটিৰ ওপৰত মই কিছুমান কথা পাতিম। আমাৰ লগত বহুতো এনেকুৱা কিছুমান প্ৰডাক্টছ আছে। গোটেই প্ৰডাক্টখিনিৰ কথা মই এতিয়া বিতংভাৱে মই নুবুজাওঁ। কি ওপৰত প্ৰডাক্ট আছে মই সেইখিনি কথা ক'ম। টোটেল আমাৰ হেল্থ কেয়াৰ প্ৰডাক্ট, বিউটি কেয়াৰ প্ৰডাক্ট, পাৰ্চনেল কেয়াৰ আছে। লগতে আমাৰ হোম কেয়াৰ প্ৰডাক্টো পাব, ফুড ছাপ্লিমেণ্ট প্ৰডাক্ট পাব, আৰু আপোনাৰ এগ্ৰিকালচাৰ প্ৰডাক্টো আছে, লগতে ভেটেৰিনাৰী প্ৰডাক্টো আছে। তেনেকুৱাকৈ বহুতো কিছুমান প্ৰডাক্ট আমাৰ লগত আছে। আৰু নতুনকৈ এতিয়া প্ৰডাক্ট লঞ্চ কৰিয়ে আছে সংস্থাটোৱে। এতিয়া নতুনকৈ লঞ্চ কৰিছে স্পাইচি, সেই মা মছলাৰ পৰা লৈকে গোটেইখিনি প্ৰডাক্ট আমাৰ সংস্থাই এতিয়া লঞ্চ কৰিছে। খুব এটা ভাল প্ৰডাক্ট লৈ পিনি আহিছে মাৰ্কেটত। আৰু মই নিজকে প্ৰাউড ফিল কৰোঁ যে এনেকুৱা এটা সংস্থাৰ লগত মই আজি কাম কৰি আছোঁ, যিটো সংস্থাৰ আজি 10 বছৰ দিনেই হ'ল। এই 10 বছৰ দিন কাৰ্যকালত কোম্পানীয়ে যিটো লেভেলত কাম কৰি আছে নহয়, ইয়াক কথা ক'বলৈ কোনো মোৰ ফালৰ পৰা পইণ্ট নাই। আৰু আপোনালোকে ইউটিউবতো চাব পাৰে, গুগলতো চাব পাৰে, AWPL বুলি চাৰ্চ কৰি পিনি চাব। ইয়াৰ বিষয়ে চাব যে আজিৰ যুগত আমাৰ বেমাৰ আজাৰবোৰ হৈছে কিয় কাৰণে। টোটেলি আমাৰ লাইফ ষ্টাইলটো চেঞ্জ হৈছে। এই লাইফ ষ্টাইলৰ ওপৰত হ'বলগীয়া যিবোৰ আমাৰ বেমাৰ, ক'বলৈ গ'লে আমি সকলোৱে জানো যে লাইফত 2 ধৰণৰ বেমাৰ আছে। এটা হৈছে ডিজিজ, আনটো হৈছে লাইফ ষ্টাইল ডিজিজ। ডিজিজটো হৈছে যেনে ডক্টৰসকলে চোৱা চিতা কৰে, যাৰ কাৰণে ডক্টৰ বা ডিগ্ৰীৰ প্ৰয়োজন থাকে। কিন্তু লাইফ ষ্টাইল ডিজিজৰ ওপৰত কাম কৰিবৰ কাৰণে কোনো ধৰণৰ ডক্টৰ বা কোনো ডিগ্ৰীৰ প্ৰয়োজন নাথাকে। কিয়নো এইটো টোটেলি আছে লাইফ ষ্টাইলটোৰ পৰা হ'বলগীয়া বেমাৰ, যেনে খোৱা বোৱাৰ পৰা হ'বলগীয়া বেমাৰ। আজি মই এই সংস্থাৰ এজন মাধ্যম, এটা ডিষ্ট্ৰিবিউটৰ। কেইটামান প্ৰডাক্টৰ বিষয়ে মই আপোনালোকক জানকাৰী দিব বিচাৰিছোঁ। প্ৰথমটো হৈছে আমাৰ ডাইবডক। এই ডাইবডক প্ৰডাক্টটো ডায়েবেটিছ পেচেণ্টৰ কাৰণে। এইটো যদি প্ৰডাক্ট ইউজ কৰে নহয়, আপুনি সেই পেচেণ্টজনে আকৌ এক্সট্ৰাকৈ কোনো ধৰণৰ টেবলেট ব্যৱহাৰ কৰিবও নালাগে আৰু এক্সট্ৰাকৈ ইনচুলিন ল'ব কোনো দৰকাৰ নাথাকে। ই কাম কৰিব। আৰু লগতে আছে আমাৰ পাইলছৰ প্ৰব্লেমৰ কাৰণে, যিটো কেঁচুমূৰীয়া বুলি কয়, তাৰ কাৰণে চবচে বেষ্ট প্ৰডাক্ট হয়। কাৰোবাৰ আপোনাৰ ধৰি লওক মঙহ বাঢ়ি যায়, তাৰ কাৰণেও চবচে বেষ্ট প্ৰডাক্ট হয় এইটো, শুকুৱাই দিব। আৰু ইমিউনডক প্ৰডাক্টটো আছে আমাৰ দেহৰ গোটেই হোল বডি ছাৰ্ভিচিং কৰিব এইটো প্ৰডাক্টছ। ইয়াৰ যদি 3টা বটল যদি আপুনি ইউজ কৰে নহয়, আপুনি সেই বস্তুটো কোনো ডক্টৰৰ ওচৰত যাবলগীয়া কোনো ধৰণৰ কথা নাথাকে। এইটো হৈছে ভাইৰেল ডক প্ৰডাক্টছ। ভাইৰেল ডক প্ৰডাক্টছটো যিকোনো ভাইৰাছৰ পৰা আপুনি বাচিব পাৰে, আপোনাক পটককৈ এফেক্ট কৰিব নোৱাৰে। ঠিক আছে, তাৰ কাৰণে আছে এইটো আমাৰ কেলছিয়াম আমাৰ হাৰ্ট এতিয়া আমাৰ যিকোনো প্ৰব্লেম আহিব পাৰে, তাৰ কাৰণে এইটো কেলছিয়ামৰ কাৰণে চবচে এটা বেষ্ট প্ৰডাক্ট বনাইছে, কেপচুল ফৰ্মত বনাইছে। তো এইটো প্ৰডাক্ট কেলছিয়ামৰ কাৰণে দিয়া যায়। আৰু এইটো আছে ত্ৰিফলা আমি ভোমোৰা, আমলখি আৰু শিলিখা 3টা মিশ্ৰণ কৰি পিনি বনাইছে ত্ৰিফলাটো। এইটো গেছৰ কাৰণে চবচে বেষ্ট প্ৰডাক্ট হয়। এইটো হৈছে অৰ্জুন কেপচুল। এইটো হাৰ্টৰ কাৰণে চবচে বেষ্ট প্ৰডাক্ট হয়। এইটো কেপচুল ফৰ্মত আছে। আৰু লগতে আমাৰ লগত আছে কিছুমান কিটচেন আইটেম, যেনেকৈ আমাৰ হোম কেয়াৰ প্ৰডাক্টত, তেনেকৈ আমাৰ ৰাইচ ব্ৰেন অইল। এই তেলটো সকলোৱে ব্যৱহাৰ কৰক। আৰু এই তেলটো যোনে এই তেলটো ব্যৱহাৰ কৰিলে কিডনীৰ পৰা হওক, লিভাৰৰ পৰা হওক, হাৰ্টৰ পৰা হওক আৰু ছুগাৰৰ পৰা হওক, এইকেইটা বেমাৰৰ পৰা বাচি থাকিব এই তেলটো ইউজ কৰিলে। ঠিক আছে, পুৰি আপুনি খাওক, চব্জিত দি পিনি খাওক, পুৰিত দি পিনি খাওক, আৰু মাছ মাংস চবতে দি পিনি আপুনি এইটো ইউজ কৰিব লাগে। আৰু সেইকেইটা বেমাৰকেইটাৰ কথা কৈ দিলোঁ, তাৰ পৰা বাচি থাকিব। আৰু কিছুমান চপ আছে আমাৰ, এইটো নতুনকৈ এটা লঞ্চ কৰিছে কোম্পানীয়ে, চন্দন চপ। আৰু এইটো আছে আমাৰ তুলসী আৰু নিম পাত আৰু তুলসী 2টা মিশ্ৰণ কৰি পিনি বস্তুটো চাবোন উলিয়াইছে এইটো। আৰু স্কিন কেয়াৰৰ কাৰণে চবচে বেষ্ট প্ৰডাক্ট। আমাৰ ধৰি লওক স্কিনত যিবোৰ বেমাৰ হয়, ই টোটেলি
ই কি কৰে নাইকিয়া কৰে আৰু স্কিনৰ কাৰণে সবচে বেষ্ট কেয়াৰ প্ৰডাক্ট হয় এইটো চাবোনটো তুলসী নিম তুলসীটো আৰু বাটবেডা আছে এইটো বহুত বেষ্ট প্ৰডাক্ট চাবোনে হয় এইটো ইউজ কৰিব আপোনাৰ গোটেই ধৰি লওক পিম্পলছৰ পৰা লৈকে গোটেই বডিত যিবোৰ আমাৰ ইনফেকশ্যন হওক স্কিন ইনফেকশ্যন হওক যিকোনো প্ৰব্লেম হ'ব পাৰে স্কিনত তুলসীকেইটা মই দেখুৱালোঁ এইটো হৈছে আই ড্ৰপ এইটো আমি ব্যৱহাৰ কৰক ইয়াত 3টা আহে এটা মই নিজে ইউজ কৰি থাকোঁ আই ড্ৰপ যেনেকৈ আমাৰ চকুৰ খজুৱতি হওক এলাৰ্জি ফ্ৰম হওক চকুৰ পৰা পানী ওলোৱা হওক খচখচাই থকা হওক যিকোনো আমি দূৰৰ বস্তুটো স্পষ্ট নেদেখাওঁ তেনেকুৱাতে হওক যিকোনো প্ৰব্লেম হ'ব পাৰে চকুৰ তো এইটো কাম কৰে ঠিক আছে এইবোৰ এইটো আই ড্ৰপ হয় বেষ্ট প্ৰডাক্ট এইটো হৈছে আমাৰ ডে ক্ৰীম ফৰ মেন এইটো ডে ক্ৰীম ফৰ মেন এইটো জেন্টছসকলৰ কাৰণে ক্ৰীম হয় সবচে বেষ্ট প্ৰডাক্ট এনেকুৱাকৈ বহুতো আমাৰ কিছুমান প্ৰডাক্ট আছে লগতে ইয়াত দেখিলে এতিয়া নতুনকৈ হালধি পাউডাৰ এছলিপেছ ৱেলনেছ প্ৰাইভেট লিমিটেড AWPL এতিয়া নতুনকৈ মছলা প্ৰডাক্ট উলিয়াইছে এইটো হৈছে হালধি এইটো হৈছে ধনিয়া পাউডাৰ তেনেকুৱাকৈ বহুত প্ৰডাক্ট আছে আমাৰ লগত আৰু বাকীখিনি যিখিনি মই এতিয়া ষ্টকত আছে সেইখিনি কথাই মই আপোনালোকক জানকাৰী দিলোঁ বাকীখিনি মই আকৌ যেতিয়া নতুনকৈ আকৌ প্ৰডাক্ট আনিম তেতিয়া আপোনালোকৰ মাজলৈ আকৌ নিশ্চয় ক'বলৈ মই চেষ্টা কৰিম ঠিক আছে ইমানখিনি আছিলে মোৰ আজি আমাৰ এছলিপেছ ৱেলনেছ প্ৰাইভেট লিমিটেডৰ কিছুমান প্ৰডাক্টৰ ইনফৰমেশ্যন থেংক ইউ আকৌ লগ পাম